মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ গাঁও পাঠ নম্বৰ 1 পৃষ্ঠা 1ত থকা গাঁও সম্পৰ্কীয় যিটো কবিতা কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে লিখিছিল, সেই কবিতাটো আমি আজি পাঠ কৰিম। লগতে অকণমান আমি আবৃত্তি আকাৰত পাঠ কৰিবলৈ শিকিম দেই। পাঠ কৰিম। তোমালোক সাজু আছানে? ঠিক আছে, মই কবিতাটো গাম, তোমালোকে মন দি এবাৰ শুনিবা দেই। তোমালোকে শুনি যাবা, মই পঢ়িম এবাৰ দেই। শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল কৰা। শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট মুদৈয়ে বেপাৰ কৰে। চালত কোমোৰা লাও জিকা ভোল, ভঁৰালত জহা ধান, গোহালিত গৰু পুখুৰীত মাছ, বাৰীত তামোল পাণ। গছৰ ডালত শুৱনি চৰায়ে শুৱলা সংগীত গায়, শাকনিত শাক ফুলনিত ফুল দেখিলে হিয়া জোৰাই। ঘৰে ঘৰে ৰং ধেমালি হাত, ঘৰে ঘৰে হাঁহি মুখ, ঘৰে ঘৰে ভাল চেনেহা চেনেহী, ঘৰে ঘৰে দেখো সুখ। ভাওনা সবাহ গীত ভাল পোৱা মধুৰ মুৰুলি তান, দহুদাৰ কাম একেজনে কৰা চহাৰ সৰল প্ৰাণ। কবিতাটো বৰ সুন্দৰকৈ অসমৰ গাঁৱৰ বৰ্ণনা দি কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে এই কবিতাটো লিখিছিল তোমালোকৰ বাবে। তোমালোকে কবিতাটো ভালকৈ শুনিবা আৰু পঢ়িবলৈ চেষ্টা কৰিবা দেই। ধন্যবাদ।